Hey guys, welcome back to my YouTube channel Rajdi Vlogs. So আজি অলপ চুলি কাটি ছুটি কৰি আহিছোঁ দেখিছে আপোনালোকে চুলিটো বহুত পকি গৈছে সো বলক আজি আমি এফালে যাওঁ আপোনালোকক সৰু মেছেজ এটা দিব আছে বলক Hey guys, আপোনালোকক কৈছিলোঁ মই আজি সৰু মেছেজ এটা দিবৰ কাৰণে আপোনালোক আহিছোঁ ইয়ালৈ ভিডিঅ'টো ইমান লম্বা নকৰোঁ আপুনি ভিডিঅ'টো অলপ শ্বৰ্টকৈ কৰোঁ আপোনালোক অলৰেডি মেছেজ এটা বনাইছোঁ আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে 6 ট্ৰেডিশ্যনৰ বিষয়ে অলৰেডি ভিডিঅ' এটা বনাইছোঁ আপোনালোকে চোৱা নাই যদি ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰিব তাত আমি আজি এটা পুনৰ পাৰ্কখন মুকলি কৰা হৈছে 21 নৱেম্বৰ 2020 চনত চ' এই পৰ্যটকৰ কাৰণে ইয়াত আহিব পাৰে আমি যেতিয়া অলৰেডি ভিডিঅ' বনাইছিলোঁ সেইটো সময়ত আমি ইয়াত লোকেল আছিলোঁ কাৰণে ইয়াত অহা নাছিলোঁ বেলেগ ফালে গৈ আপোনালোকক ভিডিঅ' দেখুৱাইছিলোঁ চ' এতিয়া যোনখন আমি আহিছোঁ ইয়াত অলৰেডি পাৰ্কখন মুকলি কৰা হৈছে কৈছোঁ 21 নৱেম্বৰ 2020 চনৰ তাৰিখে সেইকাৰণে আপোনালোকক আজি আনিছোঁ ইয়ালৈ সৰু মেছেজ এটা দিবৰ কাৰণে যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰে ইয়াত মুকলি কৰা হৈছে পাৰ্কখন যদি আপোনালোকে আহিব বিচাৰে আহিব ইয়াত যেতিয়া আমি ক্লিপটো বনাই আগৰ যোনটো ভিডিঅ' আছিলে এইটো যিটো ভিডিঅ' বনাইছিলোঁ সেইটো সময়ত বাহিৰৰ পৰ্যটক আহিব পৰা নাছিলে এইটো সময় আমি লোকেল আছিলোঁ কাৰণে আপোনালোক দেখুৱাব যত্ন কৰিছিলোঁ আহি লৈ এতিয়া পৰ্যটকৰ কাৰণে পথখন মুকলি কৰা হৈছে চ' আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়াত তেতিয়াহ'লে ভিডিঅ'টো ছুটিকৈ বনাওঁ অলপ লম্বা নহওক তেতিয়া আপোনালোকে সকলোখিনি বুজাব পাৰোঁ ডিটেইলছত চ' বলক আমি ভিতৰত যাওঁ আপোনালোকক দেখুৱাম পৰিৱেশটো কি আছে কি নাই চ' গাইজ এইটো হৈছে প্ৰথমখন গেট ইয়াত নতুনকৈ নিৰ্মাণ কৰিছেহে ইয়াত প্ৰথমখন গেটখন লাহে লাহে ডেভেলপ হৈ থাকিব এতিয়া অলৰেডি নতুনকৈ হৈছে কাৰণে ভিতৰত লৈ যাওঁ আপোনালোকক দেখুৱাইছোঁ গেটখন বলক ভিতৰত যাওঁ তেনেহ'লে মাগুৰ টুৰলপ নকৰোঁ আগত যাওঁ আপোনালোকক দেখুৱাম পাৰ্কত কি থাকে কি আছে কি নতুনকৈ বনাইছে আপোনালোকক দেখুৱাম বলক তেনেহ'লে চ' বলক আজি জোলনা এখন আছে আমি জোলনাখনো খেলি আপোনালোকক দেখুৱাই দিওঁ টুৰলপ কৰি মাগুৰ এই ইংলিছত কিবা কিবি লিখিছে বুজি নাপাওঁ আপুনি গম পাইছে নাই জিন্দগীত প্ৰথমবাৰ উঠাওঁ ভাই আছে পিং পে মাইলা হ'ব বহুত উঠিলোঁ জোলনাখন আছিলে জোলনাখনত উঠি আপোনালোকক অলৰেডি দেখুৱালোঁ আমি বেলেগ ফালে যাম বেলেগ কিবা কিবি আছে চ' দেখুৱাওঁ আহক চ' গাইজ জোলনাখন খেলিলোঁ অলৰেডি এইখন কি ঘৰ আমি আপোনালোকৰ ঘৰখনৰ ভিতৰত গৈ দেখুৱাওঁ আহক তেনেহ'লে বলক ঘৰখন চাওঁ কি হয় মাইলা এইখন খেৰে খাইছে ঘৰখন ধুনীয়া আছে দেখোন ইয়াত চাগে ৰেষ্ট হাউচ চাগে আহক আপোনালোক দেখুৱাওঁ ৰেষ্ট হাউচটোত কেনেকৈ বহে কি আছে এইটো বহিবৰ কাৰণে বনাইছে দেই শুবৰ কাৰণে নহয় আমি দেখুৱাইছোঁ কালি বহুত হেভি আছে 4-5জন বহিব পাৰিব চ' গাইজ ইণ্টাৰেষ্টিং কথা এটা হ'ল নহয় এটা ভাল বস্তু এটা দেখিলোঁ আহকচোন আপোনালোকক দেখুৱাওঁ আহক কি হয় চ' গাইজ আহক কিমান ধুনীয়াকৈ ইয়াত ৰিচাইকেল কৰিছে বস্তুখিনি আপোনালোকক দেখুৱাম আহকচোন গাইজ ইয়াত চাওক এটা এইটো অলৰেডি দেখিছে আপোনালোকে এইটো চিনি পাইছে এইটো টেকেলি গম পাইছেনে টেকেলিটো ইমান ধুনীয়াকৈ সাজি নতুনকৈ নিৰ্মাণ কৰিছে আপোনালোকে চাওক বটলটো দেখিছে এনেকুৱা বটলটো সৎকামত ব্যৱহাৰ কৰিছে আপোনালোকে দেখিছে এইটো হৈছে লেম্প দেখিছেনে আপোনালোকৰ লেম্প ক'ৰবাত পুৰণা হ'লে পেলাই দিয়ে ইয়াত কিমান ধুনীয়াকৈ ৰিচাইকেল কৰি থৈছে আপোনালোকে ধৰক যাতে বস্তুকেইটা এনেকৈ পেলাই নিদিয়ক ক'ৰবাত সৎ কামত ব্যৱহাৰ কৰক কিমান ধুনীয়াকৈ ৰিচাইকেল কৰিছে আপোনালোকে ৰিচাইকেল কৰক ক'ৰবাত পৰিৱেশটো ভাল দেখিবৰ কাৰণে সুন্দৰকৈ পৰিণত কৰক বস্তুখিনি গাইজ এইখিনি দেখুৱালোঁ আপোনালোকক আৰু কিবা কিবি আছে আপোনালোকক দেখুৱাব যত্ন কৰিম বলক আহক দেখুৱাইছোঁ এয়া দেখিছেনে আপোনালোকে অলৰেডি দেখুৱাইছোঁ আপোনালোকক এই বাঁহৰে নিৰ্মাণিত কৰিছে ইমান ধুনীয়াকৈ চেয়াৰ বনাই থৈছে আপোনালোকে যদি পৰ্যটক আহিবৰ কাৰণে বৰ বাহিৰৰ মানুহ আহিব পাৰে ইয়াত ধুনীয়াকৈ বহিব পাৰিব আপোনালোকে আৰাম কৰিব পাৰিব ৰেষ্ট ত' জেগাই বনাইছে আপোনালোকক দেখুৱাম আগতো আছে চ' দেখিছে অলৰেডি দেখুৱাইছোঁ আগত কিবা কিবি আছে এইকেইটাও দেখুৱাব যত্ন কৰিম বলক চ' গাইজ আপোনালোকক আগত দেখুৱাইছিলোঁ এইটো আদৰণি গেট হয় এইটো মেইন গেট হয় আপোনালোকক দেখিছে ইংলিছত কিবা কিবি লিখিছে আমি পঢ়িব নাজানো আৰু বাৰু মই ইমান গাধাই বাৰু চ' বলক আগত দেখুৱাম কি আছে আপোনালোকক আহক চ' গাইজ
ইমান ধুনীয়া হোৱা নাই, হ'লেও অলপ ভাল লাগিছে পৰিৱেশটো আহিলৈ। আমাৰ ঘৰৰ পৰা প্ৰায় দূৰে হয়, আমি আহিছোঁ দেখুৱাইছোঁ আপোনালোকক। কাৰণ মই এইটো ভিডিঅ'টো মই প্ৰথমে বনাইছোঁ চাগে। শোণিতপুৰ জিলাৰ জামুগুৰি পানপুৰ অঞ্চলত আছে এইখন পাৰ্ক, নতুনকৈ মুকলি কৰা হৈছে পাৰ্কখন। আপোনালোকে আহক, আনন্দ উপভোগ কৰক, চাই যাওক কি আছে কি নাই, আপোনালোকে সকলোখিনি জানিব পাৰিব। আহক, আজিৰ কাৰণে ইমানেই আছিলে। শ্বৰ্টকৈ ভিডিঅ' বনাইছিলোঁ, আপোনালোকক সৰু মেছেজ এটা দিবৰ কাৰণে আহিছিলোঁ। অলপ প্ৰকৃতিত জড়িত আছিলে, আপোনালোকক দেখুৱাই দিলোঁ। কোনে মোৰ ভিডিঅ'টো যোনে নতুনকৈ আহিছে, চেনেলত নতুনকৈ আহিছে, যোনে ভিডিঅ'টো চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো অলপ ছেট কৰিব নাপাহৰিব। এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ লগতে জড়িত হৈ থাকক। মই নতুন ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। প্ৰায় অসমৰ প্ৰতিটো চুকে কোণে গৈ আপোনালোকক নতুন ভিডিঅ' উপভোগ কৰাব, ঘৰতে বহি উপভোগ কৰিবলৈ সক্ষম কৰিম। আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰা আছে, তেনেহ'লে লাইক কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যিমান লাইক কৰিব তিমান মনৰ উৎসাহটো বাঢ়িব। আপোনালোকে যদি ভাল পায় ভিডিঅ' তেনেহ'লে যিমান লাইক কৰি দিয়ে, ভিডিঅ' বনাবলৈ মোৰ মন যাব। যদি আপোনালোকে মাজত ডিছলাইক কৰি দিয়ে, লাইক কৰি নিদিয়ে, ভিডিঅ'টো চাই আগত গুচি যায়, তেনেহ'লে মোৰ মনটো বেয়া লাগিব। চ' গাইজ, আপোনালোকে যিমানে চাই ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, বেলেগক শ্বেয়াৰ কৰি দিব, যিমান পাৰক তিমান শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ। আজিৰ কাৰণে ইমানেই আছিলে। শ্বৰ্টকৈ ভিডিঅ' বনাইছিলোঁ, আপোনালোকক সৰু মেছেজ এটা দিবৰ কাৰণে আহিছিলোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ, তেতিয়ালৈকে টেক কেয়াৰ, চি ইউ চুন, থেংক ইউ।